বাংলাদেশী জেহাদি দুটাক মানে কোনোবাই আটক করব নোখোজে জিআরপিএ কৈ আছে আরপিএফ দায়িত্ব আছে আরপিএফ কৈ আছে জিআরপি দায়িত্ব আছে এতিয়া বঙাইগাঁও প্ৰশাসন আমি বাৰে বাৰে ফোন মাৰি আছো বঙাইগাঁও প্ৰশাসনে ফোন ৰিচিভ নকৰে ফোন ৰিচিভ কৰিলেও কিবা এটা মানে পুলিশ প্ৰশাসনে এটা বেলেগ এটা উজুহাত দি এতিয়া এইটো কেছৰ পৰা বাচি আছে এতিয়া যদি অসম চৰকাৰে অনুৰোধ জনাও অসম চৰকাৰে যদি বাংলাদেশী মুক্ত অসম গঢ়িব খুজি আছে তেনেহ'লে এই দুটা বাংলাদেশী মিয়াই অসম আহি পাইছে অসম আহি পাৱাৰ পিছত কেনেকৈ ইয়াতে পুলিচ প্ৰশাসন নাই আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ল'ৰা ইমানকেইটা ল'ৰা ইয়াতে ৰাতি 4টা-3টা বাজে আমি মোটামুটি 20-25খন ল'ৰা ইয়াতে আহি উপস্থিত হৈছো নিউ বঙাইগাঁও ষ্টেচনত কিন্তু এতিয়ালৈকে ইয়াতে পুলিচ প্ৰশাসন বঙাইগাঁও প্ৰশাসন এতিয়ালৈকে আহি পোৱা নাই কিয় ইয়াৰ কাৰণ কি যদি বাংলাদেশী মুছলমানে যদি এতিয়া যদি এনেকে ঘুমাই থাকে জিআরপিএ দায়িত্ব নলয় আরপিএফ দায়িত্ব নলয় তেনে কোনে দায়িত্ব ল'ব এতিয়া অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি কৰিব খুজি আছে প্ৰশাসনক কি দায়িত্ব দিছে প্ৰশাসনে কি দায়িত্ব পালন কৰি আছে এতিয়া যদি প্ৰশাসনে কয় আমাৰ দায়িত্ব নহয় অমুকৰ দায়িত্ব তমুকৰ দায়িত্ব তেনেহ'লে বাংলাদেশীটো অসমত আহি থাকিব আৰু তেওঁলোকৰ কথা মতে তেওঁলোকে নিজে মুখে কৈছে তেওঁলোকে নিজে মুখে কৈছে যে বাংলাদেশৰ পৰা বৰ্ডাৰ চিকিউৰিটি ফৌজক পইচা দি তেওঁলোকে লৈছে দালালত থোৱা দি তেওঁলোকে লৈ আহিছে এতিয়া অসম প্ৰশাসনে চাওক এতিয়া অসম চৰকাৰে চাওক বাংলাদেশী আমি ৰাষ্ট্ৰীয় বজৰং দলে ধৰাৰ পিছতো এতিয়া অসম পুলিচে অলপো গুৰুত্ব দিয়া নাই এতিয়া ৰাতি 3টা বাজে আমি নাখাই নাযায় এতিয়া আমি টোপনি নমৰাকৈ ইয়াতে ৰাষ্ট্ৰীয় বজৰং দলৰ ল'ৰা ইয়াতে আমি বাংলাদেশী দুটাক ঘূৰিবলৈ আহিছো কিন্তু ইয়াতে কোনো পুলিচ প্ৰশাসন অহা নাই ইয়াৰ কাৰণ কি ইয়াৰ একটা উচিত তদন্ত হ'ব লাগে পুলিচ প্ৰশাসনে ইয়াতে ৰেলৱে সুৰক্ষা বল এতিয়া আপোনালোকে কি কৈছে আপোনালোকৰ দায়িত্ব নাই মানে আপোনালোকে কি আৰপিএফ না জিআৰপি কওকচোন আমিতো আরপিএফ হয় আপোনালোকৰ দায়িত্ব নাই মানে দুটা বাংলাদেশী ট্ৰেইন যোগে নিউ বঙাইগাঁও ষ্টেচনত আহি পাইছে আপোনালোকৰ দায়িত্ব নাই নেকি ৰিচিভ কৰাৰ কাৰণে কিবা পুলিচ প্ৰশাসনক ইনফৰ্ম কৰাৰ কাৰণে আপোনালোকৰ দায়িত্ব আছে কি নাই ধরিছো আমি এই বাংলাদেশের দুজনক রক্ষণার কারণে কি জিনিস আছে মানে কোনো হেই নাই আপোনালোকে কি অৰ্ডাৰ আছে আপোনালোকে কি অৰ্ডাৰ আছে আপোনালোকে কাৰ দায়িত্ব একদম কাৰেক্টলি কওক এই বাংলাদেশী জেহাদি দুটাক আমি ধৰছো বাংলাদেশৰ পৰা আহিছে তেওঁলোকে পুলিচ প্ৰশাসনে তদন্ত কৰিব আৰপিএফ তদন্ত কৰিব জিআৰপি তদন্ত কৰিব এতিয়া আপোনালোকে যদি জিআৰপি দুটি আছে জিআৰপি আৰপিএফ দুটি আছে আপোনালোকে উচিতকে কওকচোন যে কাৰ দায়িত্ব হয় আপোনালোকৰ দায়িত্ব হয় নে নাই আপোনালোকৰ দায়িত্ব হয় নে নাই ডাইৰেক্টলি কওকচোন আপোনালোকে দায়িত্ব হয় নে নাই কওকচোন ডাইৰেক্টলি কওক মোৰ কথাৰ উত্তৰ দিয়ক আপুনি আগত উত্তৰটো দিয়ক পিছত কওকচোন এতিয়া চাওক কিছুমান বস্তু যিবিলাক ল এণ্ড অৰ্ডাৰ সেইবিলাক হ'ল পুলিচৰ দায়িত্ব পুলিচৰ পৰা কৈ আছে এছপি মেডামক ফোন কৰিছিলো এডিশ্যনেল এছপি বঙাইগাঁও তাক ফোন কৰিছিলো তাক ফোন মাৰাৰ পিছত আপোনালোকৰ কথা কৈছে আপোনালোকে যদি মানে ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ অধিকাৰ আছে এছপি মেডামৰ কথা মতে এতিয়া এছপি মেডাম কি লিখা পঢ়া নজনাকে কৰি মানে এছপি পাইছে নেকি এছপি পদখন পাইছে নেকি আৰক্ষী অধীক্ষক পদখন বা এডিশ্যনেল এছপি পদখন তেওঁলোকে লিখা পঢ়া নজনাকে পাইছে নেকি আপোনালোকে কথা মতে কি কয় আপোনালোকে কৈ আছে পুলিচ প্ৰশাসনৰ দায়িত্ব আপোনালোকৰ দায়িত্ব কি আপোনালোকে কেনেকে উৎসাহ দিব বাংলাদেশী যদি ট্ৰেইনত আহি যায় তেনে আপোনালোকে ট্ৰেইনত কেনেকে উৎসাহ দিব এই কথাখিনি আপোনালোকে জিআৰপি থানাত কৈছে জানো জিআৰপি থানাত কৈছো কৈ আহিলো আমি কি কৈছো এইটো কথা নহয় আপোনালোকৰ দায়িত্ব কি এইটো কওকচোন আপোনালোকে কি অৰ্ডাৰ আহিছে চৰকাৰে আপোনালোকক চেলাৰী কি অৰ্ডাৰ দি আছে চৰকাৰে যে আপোনালোকক চেলাৰী দি আছে কি অৰ্ডাৰ দি আছে ফোর্স আমি রেলওয়ে প্রপার্টি সুরক্ষা যদি তেওঁলোকে যদি এটা কুকাঘাত কৰে কিবা এটা বম ব্লাষ্ট কৰে বঙাইগাঁও আপোনালোকে দায়িত্ব ল'ব না নাই আপোনালোকে চিনি পায় নেকি আপোনালোকৰ ফাইটিং হয় কিবা হয় নেকি আপোনালোকৰ ৰিলিজ আছে তাত জিআরপিও চেকিং হয় নাই আপোনালোকে এনেকৈ অসম চলাই আছে নেকি পুলিচ প্ৰশাসনে আপোনাৰ শাসনৰ দায়িত্ব আছে আপোনালোকে কি শাসন কৰি আছে আপোনালোকে ৰেলৱে সুৰক্ষা দিব ৰেলৱে সুৰক্ষা দিলে কেনেকৈ বাংলাদেশী কেনেকে সোমাল ট্ৰেইনত আৰু সোমোৱাৰ পিছত আমি খবৰ দিছো আপোনালোকক খবৰ দিয়াৰ পিছত আপোনালোকে দায়িত্ব লোৱা নাই আপোনালোকে জিআৰপি কি দিয়ে আছে জিআৰপি আপোনালোকে দি আছে এইটো মানেটো কি 1 ঘণ্টা ধৰি আমি তাতে বহি আছো কোনো নাচায় ইয়াতে মই কি কম আপোনালোকে কি কোনে ক'ব আপুনি কোনে ক'ব মই ওপৰ মহলত ফোন আপুনি কোনে ক'ব
আপনি ফোন করক, এতিয়া ফোন করক, আপনি এতিয়া ফোন করক, ফোন করক, যে দায়িত্ব লব মানে কি কৰি আহি এতিয়া যে আমি না, আমি লৈ যাম। আমি ধরছু, এতিয়া আমি কি কৰিম? এই দুজনক কি কৰিম? বাংলাদেশী দুজনক আমি কি কৰিম? পুলিচৰ কাম যদি আমি কৰিম পুলিচ কি কৰিব বিৰাট ডাঙৰ কথা হা? ইমান কষ্ট কৰি দুজন ধৰা হোৱাৰ পিছতো যদি ইয়াক যদি আমি এতিয়া আপোনালোকৰ তাতে দিব নোৱাৰো ইহঁতে আৰু যোনটো কি হেৰিত আহিছে ইহঁতে কাম কৰি বিন্দাছ গুচি গ'ল ইয়াৰ পৰা পুলিচে কয় জিআৰপিৰ আণ্ডাৰত দে তাৰ না আই কাৰ্ড আছে বুলি কৈ তাৰ আই কাৰ্ড নাই তাৰ লৈ ল'ম তাৰ আই কাৰ্ড নাই হা? বিৰাট ডাঙৰ কথা হৈছে আমি এতিয়া তাক ৰাস্তাত লৈ যাম যদি প্ৰশাসনে যদি নাই